মৰ্নিং গাইজ। তো আজি এটা হ'ব ফুড চেলেঞ্জ। ফুড চেলেঞ্জটো হ'ব মানে কেকৰ ওপৰত, মানে 1 কেজিৰ কেক মই খাব লাগিব 1 মিনিটত। এইপিনে আমাৰ মাইনা আছে, তো 1 কেজিৰ কেক খাব লাগিব 1 মিনিটত। চাওঁ, ট্ৰাই কৰি লওঁ পাৰোঁ নে নোৱাৰোঁ। আৰু চাই থকা ভিডিঅ'টো। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। তো আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। 1 কেজিৰ কেক হয়। আজি ফাৰ্ষ্ট টাইম কৰিব গৈছোঁ মই ফুড চেলেঞ্জ। তো চাওঁ খাব পাৰোঁ নে নোৱাৰোঁ 1 মিনিটত 1 কেজিৰ কেক। বাপৰে বাপ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। চাব পাৰে এইটো কেক ৰেডি হৈ গ'ল আমাৰ। তো গাইজ কেক আহি গ'ল আমাৰ। দেখা হৈছে আপোনালোকে হোমমেড হয়, একো টেনশ্যন নাই, এইটো খাই দিলে কেতিয়াও। কিন্তু আৰু 1 মিনিটত খাব দিছে এইটো 1 কেজিৰ কেক। তো ট্ৰাই কৰোঁ মই যিখিনি খাব পাৰোঁ 1 মিনিটত। এইপিনে টাইমাৰ লগাই আছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, ইণ্টাৰেষ্টিং হ'ব। তো ফাৰ্ষ্ট টাইম কৰিব গৈছোঁ মই ফুড চেলেঞ্জ। তো এতিয়া খাম আৰু এতিয়া চাই থাকক আপোনালোকে। এইপিনে টাইমাৰ লগাই দিছোঁ। তো এইপিনে টাইমাৰ লাগি গ'ল, কথা নকওঁ, খাম এতিয়া। সম্ভৱে নহয় যে মই 1 মিনিটত খাব পাৰিম এইটো। তো আমাৰ এতিয়া দুবি খাব বাকীখিনি। 1 মিনিটত খাব পৰাটো সম্ভৱে নহয়, কাৰণ মই বিয়া খাই আহিছোঁ জাষ্ট পেট ভৰ্তি। বিয়া নাখাই নাহিলেও এইটো সম্ভৱে নহয় 1 মিনিটত। বাপৰে বাপ। তো চাব পাৰি এইপিনে জাষ্ট মই ইয়াৰে 10% খাইছোঁ চাগে। জাষ্ট মই 10% খাব পাৰিলোঁ, বেছি খাব নোৱাৰিলোঁ। আৰু এইটো টেষ্টি হয় বহুত। কেকটো চাব পাৰে আপোনালোকে। তো এইটো ঘৰতে বনাইছে আমাৰ বায়ে। আৰু এইটো এগলেছ হয়, এইটো কোনো কণী চণী দি নবনায়। এইটো পূৰা আপোনাৰ নিৰামিষ হয় ন, নিৰামিষ হয়। এইটো আপোনালোকে অৰ্ডাৰ দিব পাৰে। আৰু বহুতে কেক চেক অৰ্ডাৰ দিলে নিৰামিষটো বিচাৰে। তো সেইকাৰণে ইয়াতে নিৰামিষত কেক বনোৱা হয়। এইটো কোনো কেক চেক এইটো নিদিয়ে ইয়াতে। আৰু বেছি কেমিকেল চেমিকেল এইবোৰ ভেজাল নাই। আৰু বহুত টেষ্টি হয়, আপোনালোকে গম পাইছে, বহুত টেষ্টি হয়। কেকটো চাবলৈ ধুনীয়া। তো আপোনালোকে এইটো অৰ্ডাৰ দিব পাৰিব। বাকীখিনি মই কৈ আছোঁ, বাকীখিনি পিছত ডিটেইলছখিনি। তো এইখিনি আছে এটা বাইক, এইটো খাই লওঁ, বাকীটো খাব নোৱাৰোঁ। আমাৰ জুহি খাই আছে। খোৱা আগতে খাব পাৰিবানে? তো বাকী যি পাৰে জুহি খাব, মইতো নোৱাৰিলোঁ। তো চাই ল'ব ভিডিঅ'টো, বাকী কৈ আছোঁ। তো চাব পাৰে আপোনালোকে, আমাৰ জুহিয়ে খাই আছে বাকীখিনি। খাব পাৰিবানে গোটেইখিনি? খোৱা খোৱা, লাহে লাহে খোৱা তুমি দেই। তোমাৰ লগত একো চেলেঞ্জ নাই, তুমি লাহে লাহে খোৱা দেই। পাৰিবা খাব? নোৱাৰা? তো গাইজ মুখ চুখ চাফা কৰি আহিলোঁ, কেক খোৱা হৈ গ'ল মোৰ। যিমান পাৰিলোঁ খালোঁ, আপোনালোকে দেখাই পেলাই। তো বাকী মই ডিটেইলছখিনি কৈ আছোঁ আপোনালোকক। মানে এইটো হোমমেড কেক হয়, আমাৰ বায়ে বনায়। তো বা মানে ভিডিঅ'ত আহিব লাষ্ট কৰি আছে, তো সেইকাৰণে মই আপোনালোকক কৈ আছোঁ বাকীখিনি। তো এইটো ঘৰতে মানে কেকটো বনায়, হোমমেড কেক হয়। তাত কোনো কেক চেক ব্যৱহাৰ নকৰে, কণী চণী ব্যৱহাৰ নকৰে আপোনালোকে। এইটো আৰু এইটো পুৰা ফ্ৰেছ হয়, কোনো কেমিকেল ধৰণৰ কোনো একো বস্তু ইয়াত ব্যৱহাৰ নকৰে। আপোনালোকে এইটো অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰিবৰ কাৰণে ফোন নম্বৰ আৰু ইনষ্টাগ্ৰামৰ লিংকটো দি দিম। ইনষ্টাগ্ৰামৰ বেকিং ব্লিছ বুলি আছে নামটো।
আৰু ফেচবুকতো আছে বেকিং ডিছ। তো আপোনালোকক লিংকটো মই দি দিম আৰু ফোন নাম্বাৰটো দি দিম আমাৰ বাৰ। এনেই ফোন কৰি নাথাকিব আৰু কেক লাগিলে আপোনালোকে ফোন কৰি অৰ্ডাৰ দিব। আৰু আপোনালোকে ইয়াতে কোৰ্চটো শিকাই বাইদেউ আমাৰ ইয়াত, মানে আপোনালোকে যদি কেক বনোৱা শিকিব বিচাৰে এনেকুৱা আপোনালোকৰ কোৰ্চ আছে, ইয়াতে কোৰ্চ কৰিব পাৰিব আপোনালোকে। তো আজি এইকাৰণে এইখিনিয়ে ভিডিঅ'টো, যাতে এইটো নৰ্মেল সৰু ব্লগ হয় আপোনালোকৰ কাৰণে আনিছোঁ। তো মই আগতেও ফুড চেলেঞ্জ কেতিয়াও কৰা নাই, চ' আজি ফাৰ্ষ্ট টাইম কৰিলোঁ, যিমানখিনি পাৰিলোঁ খালোঁ আৰু। তো বাকীখিনি আমাক জুৰিয়ে খালে। তো চাব পাৰে, এইটো আমাৰ টিকলে। হাই কোৱা, নামটো কোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। কোৱা কোৱা কোৱা, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, লাষ্ট কৰে বাদ দিয়ক। তো আজিৰ কাৰণে জাষ্ট এইখিনিয়ে নৰ্মেল ব্লগ এটা। আপোনালোকে কেক চেক লাগিলে অৰ্ডাৰ কৰি দিব। বাই বাই। তো যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ চাই আছে ভিডিঅ'টো তো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন অহা ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পায়। তো চাই থাকক। আৰু কেতিয়াবা যদি আপোনালোকৰ কাৰণে যদি কিবা ফুড চেলেঞ্জ কৰিব লগা আছে মোক মাতিব, এইবাৰ জিতি আহিম গাইছ, টেনশ্যন নল'ব। তো এইবাৰ মাতিব ক'ৰবাত ফুড চেলেঞ্জ হ'লে, মই নিশ্চয় যাম আৰু এইবাৰ জিতি আহিম। বাই বাই, বাই বাই যাম। তো আপোনালোকৰ মানে কি